হাই গাইজ ৱেলকাম বেক আপোনালোকে নিশ্চয় শুনিছে এণ্ড্ৰইড স্মাৰ্টফোন ৰুটিঙৰ বিষয়ে গতিকে মই তাৰ পৰা আজি ভিডিঅ'টো বনাইছোঁ আৰু শেষত মই মোৰ ফোনটো ৰুট কৰি দেখুৱাম গতিকে চাই থাকক যদি সৰল ভাষাত ক'বলৈ যাওঁ তেনেহ'লে ধৰা হওক আপোনাক এটা ৰুম দিয়া হৈছে আৰু সেই ৰুমটোত কোৱা হৈছে যে আপুনি ৰুমটোৰ ভিতৰৰ বস্তুবিলাক নিজৰ মতে এৰেঞ্জ নকৰাকৈ যেনেকুৱাকৈ থোৱা আছে তেনেকুৱাকৈ আপুনি ব্যৱহাৰ কৰিব লাগিব হেতু কন্ডিশনটো হ'ব যেতিয়া আপোনাৰ ফোনটো ৰুট নকৰা অৱস্থাত থাকে এটা আপুনি আপোনাৰ ফোনটো কিনোতে ব্ৰেণ্ডৰ ফালৰ পৰা ফোনটো যেনেকুৱাকৈ দিয়া আছে সিস্টেমৰ কোনো হালহলি নকৰাকৈ আপুনি তেনেকুৱাকৈ ব্যৱহাৰ কৰিব লাগিব আপুনি সিস্টেমত কোনো হালহলি কৰিব নোৱাৰে যদি আপুনি ফোনটো ৰুট কৰে তেনেহ'লে কন্ডিশন এনেকুৱা হৈ যাব যে আপুনি ৰুমৰ ভিতৰৰ বস্তুবিলাক নিজৰ মতে এৰেঞ্জ কৰিব পাৰিব নিজৰ মতে হালহলি কৰিব পাৰিব নিজৰ মতে হালহলি কৰি যেনেকুৱাকৈ ইচ্ছা কৰে তেনেকুৱাকৈ ব্যৱহাৰ কৰিব পাৰিব গতিকে ৰুট কৰাৰ পাছত আপুনি এণ্ড্ৰইড স্মাৰ্টফোনটো সিস্টেমৰ ভিতৰলৈকে যাব পাৰিব আৰু সিস্টেমৰ বস্তুবিলাক নিজৰ মতে মডিফাই কৰি আপুনি ব্যৱহাৰ কৰিব পাৰিব গতিকে ৰুটিংটো বেসিক্যালি বস্তুটো হৈছে যে আপুনি এণ্ড্ৰইডৰ যোনটো সিকিউৰিটি বেৰিয়াৰ থাকে বা যিবিলাক লিমিটেশনস থাকে সেই লিমিটেশনসখিনি ভাঙি দিয়া সেই লিমিটেশনসখিনি ভাঙি পিনে আপুনি সিস্টেমৰ ভিতৰলৈকে যাব পাৰে গতিকে ৰুট কৰাৰ ফলত লাভ হয় কিছু পৰিমাণে লোকসানো হয় যদি আপুনি নৰ্মেল ইউজাৰ হয় তেনেহ'লে আপোনাক ৰুট কৰিবলৈ ৰেকমেণ্ড নকৰোঁ গতিকে যদি অলপ এডভান্স ইউজাৰ হয় এইবিলাকৰ বিষয়ে অলপ জানে বা কিছু জ্ঞান আছে তেনেহ'লে আপুনি ৰুট কৰিব পাৰে কোনো অসুবিধা নাই কিন্তু যদি আপুনি ফোনটো ৰুট কৰে তেনেহ'লে আপোনাৰ ফোনৰ ৱাৰেণ্টিটো নাইকিয়া হয় ব্ৰেণ্ডবিলাকে স্মাৰ্টফোন কোম্পানীবিলাকে ৰুট কৰাৰ ফলত ফোনৰ ৱাৰেণ্টিটো নাইকিয়া কৰি দিয়ে তথাপি কিছুমান অন্য কোম্পানী আছে সেইবিলাক ক্ষেত্ৰত যোনবিলাক ডাঙৰ কোম্পানী আছে স্যামসাং মটৰলা HTC সেইবিলাক কোম্পানীয়ে বা LG এইবিলাক কোম্পানীয়ে তেনেকুৱা কৰে কিছুমান চাইনিজ কোম্পানী আছে সেইবিলাকে ৰুট কৰাৰ পাছত আপোনাৰ ফোনৰ ৱাৰেণ্টিটো থাকে যেনে Xiaomi OnePlus আদি এইবিলাক ব্ৰেণ্ডৰ যদি ফোন আছে আপুনি ৰুট কৰিব পাৰে আৰু আপোনাৰ ফোনৰ ৱাৰেণ্টিও থাকিব মানে যিটো ৱাৰেণ্টিৰ ডেট ভ্যালিডিটি আছে তেতিয়ালৈকে থাকিব কিন্তু ইয়াৰ উপৰি আপুনি যদি ৰুট কৰে তেনেহ'লে আপোনাৰ ফোনৰ সিকিউৰিটি যিটো এণ্ড্ৰইড সিস্টেম থাকে তেনেহ'লে সেই এণ্ড্ৰইড সিস্টেমে ফোনৰ সিকিউৰিটিৰ দায়িত্ব নলয় আপুনি নিজে ফোনৰ সিকিউৰিটিৰ দায়িত্ব ল'ব লাগিব যদি আপুনি ফোনটো ৰুট নকৰাকৈ থাকে তেনেহ'লে আপোনাৰ ফোনৰ সিকিউৰিটি যেনেবা কোনো ধৰণৰ ভাইৰাছ বা মেলৱেৰ বা কোনো থাৰ্ড পাৰ্টি এপ্লিকেশ্যন আদিৰ পৰা আপোনাৰ এণ্ড্ৰইড সিস্টেমটোৱে আপোনাৰ ফোনটোক প্ৰটেকশ্যন দিয়ে কিন্তু ৰুট কৰাৰ পাছত সেই প্ৰটেকশ্যনৰ নাইকিয়া হয় সেই প্ৰটেকশ্যনৰ দায়িত্ব আপুনি নিজে ল'ব লাগিব কিন্তু ৰুট কৰাৰ পাছত আপোনাৰ বহুতো এডভান্টেজ আছে আপুনি ৰুট কৰাৰ পাছত ফৰ এক্সাম্পল আপুনি আপোনাৰ ফোনৰ ৰেমটো কিছু পৰিমাণে ইনক্ৰিজ কৰিব পাৰিব ডাইৰেক্টলি নহ'লেও আপুনি ৰেম ইনক্ৰিজ কৰিব পাৰে প্ৰচেছৰ অভাৰক্লক আণ্ডাৰক্লক যি কৰে আপুনি মুঠতে সিস্টেমৰ বস্তুবিলাক এক্সেছ কৰিব পাৰে কোনো ধৰণৰ যেনেকৈ সিস্টেম এপবিলাক আপুনি আনষ্টল কৰিব পাৰে তেনেধৰণৰ বহুতো সুবিধা থাকে তেনেকৈ বহুত বস্তু আপুনি ৰুট কৰাৰ পাছত কৰিব পাৰিব গতিকে এতিয়া মই মোৰ ফোনটোত ৰুট কৰি দেখুৱাম একচুৱেলি এইটো ফুল টিউটৰিয়েল ভিডিঅ' নহয় মই জাষ্ট মোৰ ফোনটোত ৰুট কৰি দেখুৱাইছোঁ যদি কোনোবা ইণ্টাৰেষ্টেড তেনেহ'লে কমেণ্ট ছেকশ্যনত ক'ব মই ফুল ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাম কেনেকৈ ৰুট কৰিব গতিকে এতিয়া মোৰ ফোনটো ইয়াৰ ষ্টেটাছটো দেখাই দিছোঁ ব্ৰাইটনেছ অলপ কমাই লওঁ অ'কে এণ্ড ছেটিংছত মই দেখুৱাই দিওঁ ডিটেইলছ এইটো এয়াৰটেল চিম কাৰণে আহিছে কিবা এটা অ'কে এইটো এয়াৰপ্লেন মোড কৰি লওঁ অ'কে এণ্ড মই ছেটিংছত যাওঁ এতিয়া চিষ্টেম এবাউট ফোন এইটো মোৰ কাষ্টম ৰুম ইনষ্টল কৰা আছে এটা এণ্ড্ৰইড ভাৰ্চন 8.1 হৈ আছে আপুনি ৰুট কৰিবলৈ মিনিমাম ললিপপ 5.0 থাকিব লাগিব আপোনাৰ ফোনটো এণ্ড্ৰইড ফোনটো এতিয়া ৰুট ষ্টেটাছটো চেক কৰোঁ ভেৰিফাই ৰুট চাওক সৰি বুট এক্সেছ ইজ নট প্ৰপাৰলি ইনষ্টল অন দিছ ডিভাইচ গতিকে এতিয়া ফোনটো ৰুট হোৱা নাই আনৰুট হৈ আছে এতিয়া মই ৰুট কৰিব গৈ আছোঁ এতিয়া কাষ্টম ৰিকভাৰীলৈ মই বুট কৰোঁ
ৰিকভাৰীলৈ মোৰ কাষ্টম ৰিকভাৰী ইনষ্টল কৰা আছে গতিকে আপুনি যিকোনো এণ্ড্ৰইড মডিফাই কৰিবলৈ আপুনি আপোনাৰ ফোনটোত কাষ্টম ৰিকভাৰী ইনষ্টল থাকিব লাগিব যদি কোনোবা কৰিব বিচাৰে তেনেহ'লে কমেণ্ট ছেকশ্যনত কওক মই কেনেকুৱা কৰিব লাগে ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাম গতিকে কাষ্টম ৰিকভাৰীলৈ বুট হৈছে TWRP ৰিকভাৰী এণ্ড এইটো এতিয়া ইনষ্টল কৰিব লাগে ইয়াত মই মেজিস্কেৰ কৰিম ৰুট কেইবাটাও উপায় আছে কিন্তু মেজিক্সটো আটাইতকৈ ছেফ গতিকে মেজিস্কেৰ কৰিম এণ্ড ফ্লেছ কৰি দিলোঁ অ'কে এইটো ফ্লেছ হৈ আছে এণ্ড এতিয়া ডালভিক কেছটো ক্লিন কৰি দিওঁ অ'কে এণ্ড এতিয়া ৰিবুট কৰি দিওঁ ছিষ্টেমলৈ এইটো কাষ্টম বুট এনিমেশ্যন মই প্ৰিভিয়াছ ভিডিঅ'ত বনাইছোঁ যদি কোনোবাই চোৱা নাই চাই ল'ব প্ৰিভিয়াছ ভিডিঅ'টোত মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে গতিকে তাৰপৰা চাই ল'ব পাৰিব আমাৰ ছিষ্টেমলৈ বুট হ'ল এতিয়া মই দেখুৱাই দিছোঁ চেক কৰি যিহেতু মেজিস্কে ইনষ্টল কৰিলোঁ গতিকে মেজিস্ক মেনেজাৰটো ইনষ্টল কৰি লওঁ অ'কে মেজিস্ক মেনেজাৰ ইনষ্টল হৈ আছে এণ্ড ডান অ'কে এতিয়া অ'পেন কৰি চাওঁ মেজিস্ক মেনেজাৰ এতিয়া ৰুট ষ্টেটাছ চেক কৰি দিওঁ চাওক কংগ্ৰেচুলেশ্যন ৰুট এক্সেছ ইজ প্ৰপাৰলি ইনষ্টল অন দি ডিভাইচ গতিকে এইটো ৰুট হ'ল গতিকে এতিয়া আপুনি ৰুটটো এনজয় কৰিব পাৰে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো বজাই দিনা